মনোৰঞ্জন চলেহা মোৰ ভাইটি এটা ৰেপ কেছত ফচি আছে মই জনাত আপুনি কেছটোত তাৰ বিৰুদ্ধে ওকালতি কৰি আছে মই আপোনাক ক'ব বিচাৰিছোঁ আপুনি কেছটো অলপ লুজ কৰি দিয়ক তাৰপিছত আমাৰ ৰাগে এটি সংলাপ কয় মনত আছেনে আপুনি কেছটো অলপ লুজ কৰি দিয়ক নহ'লেতো জানেই মই কি কৰিব পাৰোঁ এইবোৰ ৰঙা চকু আপুনি বেলেগক দেখুৱাব গাত ক'লা কোট পিন্ধাৰ দিন ধৰি এনেকুৱা বহুত ৰঙা চকু হালধীয়া কৰি আহিছে সৰিয়হ ফুলৰ ৰং হালধীয়াই বেলেগ কথা কৈছে দেখোন কি খাবি ক চাহ নে কফি চাহ কফি পিছতো খাম আগতে বল গংগা ছবিখন চাই লওঁ আৰু ময়ো সেইদিনা আপোনালোকক জনাম ছবিখন ৰিলিজ হ'বলৈ দিয়ক সেইদিনা আপোনালোকক ময়ো সুধিম কি খাব কওক চাহ নে কফি আচ্ছা সংলাপটি মনত থাকিবনে আমাৰ ট্ৰেইলাৰটি আপোনালোকে চাইছেনে গংগা তাতে দেখিছে চাগে মোৰ সেই দীঘল চুলি নাই একদম ছাইডৰ ফালে পুৰা জিৰ' মাৰি থোৱা আছে চুটি চুলি এটি ৰঞ্জন চলিহা নামৰ এটি চৰিত্ৰ ৰূপায়ণ কৰিছোঁ অকণমান বেলেগ ধৰণে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ নিগেটিভ কেৰেক্টাৰ গতিকে আপোনালোকে আশীৰ্বাদ বিচাৰিছোঁ আৰু গংগা চাই যে ভাল পাব আমিও নিশ্চিত আৰু আমাৰ সেইখিনি বিশ্বাস আছে খুব আৱেগমধুৰ কাহিনী সংলাপেৰে শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্যদেৱে লিখি উলিয়াইছে আৰু প্ৰযোজকগৰাকী আমাৰ বাচু ৰয়দেৱে তেখেতে প্ৰযোজনাৰ ক্ষেত্ৰত অকণমান